এতিয়া অনুৰোধ জনাম আমাৰ সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গ দেৱক দুষাৰমান ক'বলৈ। ধনেশ্বৰ কলিতা বহুত ভাল লাগিছে আজি বাৰু অসমীয়াৰ কাৰণে আহিলোঁ তেওঁ খাবলৈ আহিম আৰু ভাল হওক আগবাঢ়ি যাওক আৰু থেংক ইউ ভেৰি মাছ। ওকে ধুনীয়া লাগিছে আৰু কনচেপ্টটো ভাল লাগিছে গ্ৰীণ কনচেপ্ট কৰিছোঁ চব বস্তু ফ্ৰিজিয়াৰ কৰা আছে নামটো ধুনীয়া বাতিকা সকলো আহিব খাব পূজা বতৰ পূজা আগবাঢ়ি যাওক আৰু অসম চৰকাৰৰ যিটো নিযুক্তি কেলেংকাৰী আপোনাৰ মোটামুটি মই এইকেইদিন টিভি চোৱা নামৰ চাই ল'ব ঠিক আছে আপোনাৰ নতুন এখন নাই ইয়াত বাহিৰত নতুন এখন চিনেমা আহিব ডক্টৰ বেজবৰুৱা আহিব ৰাজনীতি আহিব পূজাৰ আপোনাৰ পৰিকল্পনা মই নিজৰ চিনেমা প্লেন কৰি আছোঁ অভিনয়লৈ চিকাৰ বুলি এখনৰ কাম চলি আছে বেছিভাগ চিনেমাৰ কামতে জড়িত হৈ আছোঁ মাজে মাজে গান গাই আছোঁ বহুত গান গাবলৈ বাকী আছে ঘূৰি ফুৰাৰ কাৰণে মই হোৱা নাই 10-12 দিন কালি মানৰ পৰা আকৌ গান গোৱা ষ্টাৰ্ট মিউজিকৰ কাম চলাই আছোঁ দুৰ্গা পূজা পৰিকল্পনা কি পৰিকল্পনা পূজাত মোৰ একো তেনেকুৱা হেৰি নাথাকে কাৰণ মই পূজা চাবলৈ ওলাই আহিলেও দিগদাৰ হয় মই ষ্টুডিঅ'টো থাকিম কাম কৰি মোৰ নিজৰ ষ্টুডিঅ' বনাই আছোঁ জোনালী সেইটো কামটো লাগি আছোঁ নতুন ষ্টুডিঅ' এটা কৰি আছোঁ জোনালী সেন্দুৰীয়া একমাহৰ ভিতৰত ৰেডি কৰিব লাগে আৰু চাপ ঢলাই এইবিলাক চলি আছে পূজাৰ আগতে অপেনিং হ'ব পূজাৰ আগত নহ'ব ইমান সোনকালে নোৱাৰিম এমাহ লাগি যাব নেক্সট নৱেম্বৰলৈকে চাম ভাল